এইকেইটা আৰু ওপৰেদি বহুৱাই দিম। এতিয়া বস্তুটো ওপৰ হ'ব। এইকেইটা হ'ল ৰ'দৰ কাম কৰোঁতে কাটি কাটি পেলোৱা, এইকেইটাকো ওপৰেদি বহুৱাই দিম। তেতিয়া ওখ হ'ব বস্তুটো এনেকুৱাকৈ। মই কিন্তু এইবাৰ প্ৰথম বনাই আছোঁ, এটা আন্দাজ কৰি কৰি। মই হ'লে নাজানো চোলা বনাব। এতিয়া শুকোৱাৰ পিছতহে গম পাম চোলাই হৈ থাকে না কিয়ে হয়। তো মই দেখুৱাম আপোনালোকক। তো এইটো মই এতিয়া ফিটিং কৰি দি আছোঁ। কেনেকুৱা হৈছে বুলি মই নুসুধোঁ, কেৱল মই জ্বলাব যাতে পাৰোঁ, ফাটি যাতে নাযায় চোলাটো, আৰু ধোৱা যাতে নহয়, চাই লওঁ। সেইকাৰণে ফাইনেল লুক দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে, আৰু জ্বলাইও দেখুৱাম। চিন্তাই লাগিছে মোৰ, বনাইহে আছোঁ ইমান কষ্টকৈ। কিবা হয়। অৱশ্যে মিহিও কৰিব নাজানো মই, চৌকাটো মিহিও হোৱা নাই, জানিছোঁ হ'ব বাৰু। লাহে লাহে শিকিম ন। মই দেখাও নাই কাকো চৌকা বনোৱা, গতিকে এটা আন্দাজত বনাই আছোঁ। কি হয় নাজানো, আৰু ঈশ্বৰেহে জানে আৰু।